নমস্কাৰ বন্ধুসকল, আমাৰ ষ্টাডি পঢ়াৰ আড্ডা চেনেলৰ আন এটা ভিডিঅ'লৈ সকলো বন্ধু বান্ধৱীক স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা ধুনীয়া ৰিক্ৰুটমেণ্ট ওলাইছে বন্ধুসকল। এই ৰিক্ৰুটমেণ্টটো হ'ল অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ পৰা বন্ধুসকল, আৰু ইয়াত জব লোকেশ্যন আপোনাৰ হ'ব বন্ধুসকল ফিল্ড হেডকোৱাৰ্টাৰ্ছ অফ দুলিয়াজান, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বন্ধুসকল। আৰু ইয়াত বন্ধুসকল কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে, আপোনাৰ খালি জাষ্ট এটা প্ৰেক্টিকেল হ'ব, আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ চাব আৰু আপোনাৰ স্কিল চাব বন্ধুসকল। আৰু ইয়াত কি টোটেল পোষ্ট আছে 119টা বন্ধুসকল, আৰু এই কি পোষ্ট আছে আমি বিতংভাৱে চাওঁ বন্ধুসকল। ইয়াত নম্বৰ 1 বন্ধুসকল, এটা কথা, ইয়াত গোটেইকেইটা পোষ্ট কিন্তু কণ্ট্ৰেকচুৱেল বেচিছ হয় বন্ধুসকল। ইয়াত নম্বৰ 1 যিটো পোষ্ট আছে এইটো হ'ল কণ্ট্ৰেকচুৱেল ড্ৰিলিং হেডমেন বন্ধুসকল। ইয়াত টোটেল পোষ্ট আছে 4টা, আৰু আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ, আপোনাৰ 3 বছৰৰ পলিটেকনিকৰ ডিপ্ল'মা থাকিব লাগিব, আৰু 2 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব বন্ধুসকল। আৰু আপোনাৰ বয়স যদি চাওঁ বন্ধুসকল, এই পোষ্টটোত আপোনাৰ বয়স চাইছে জেনেৰেলৰ বাবে 18ৰ পৰা 35, SC STৰ বাবে 18ৰ পৰা 40, আৰু OBCৰ বাবে 18ৰ পৰা 38 বন্ধুসকল। আৰু বন্ধুসকল ইয়াত আপোনাৰ যদি চেলাৰী চাওঁ আমি, ইয়াত আপোনাৰ ফিক্স এমাউণ্ট মান্থলি আপুনি চেলাৰী পাব 19,500 টকা, আৰু আপুনি যিদিনাখন কাম হ'ব আপোনাৰ ৱৰ্কিং ডে সেইদিনা আপুনি ইয়াত 750 টকা পাব বন্ধুসকল। আৰু এতিয়া আমি দ্বিতীয় পোষ্টটো যদি চাওঁ বন্ধুসকল, আপোনাৰ ইয়াত দ্বিতীয় পোষ্টটো আছে কণ্ট্ৰেকচুৱেল ড্ৰিলিং ৰিকমেন বন্ধুসকল। ইয়াত টোটেল পোষ্ট আছে 5টা, আৰু আপোনাৰ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰি আছে 10 পাছ, আৰু আপোনাৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, আৰু গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট, আৰু আপোনাৰ ইয়াত 2 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে বন্ধুসকল। আৰু বন্ধুসকল ইয়াত 1 ইয়েৰৰ ৰিগমেন ফ্ল'ৰমেনৰ ডিলিং ৰাইটছ আপোনাৰ বিচাৰিছে। আৰু ইয়াত আপোনাৰ বয়স যদি চাওঁ জেনেৰেলৰ বাবে 18ৰ পৰা 35, SC STৰ বাবে 18ৰ পৰা 40, আৰু OBCৰ বাবে 18ৰ পৰা 38 বন্ধুসকল। ইয়াত আপুনি চেলাৰী যদি চাই ফিক্স চেলাৰী পাব ইয়াত পাৰ মান্থ আপুনি 16,640 টকা, আৰু আপোনাৰ কামৰ দিনাখন পাব 640 টকা বন্ধুসকল। নেক্সট যদি পোষ্টটো চাওঁ বন্ধুসকল, নেক্সট পোষ্টটো হৈছে আপোনাৰ কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ বন্ধুসকল। আপোনাৰ ইয়াত টোটেল পোষ্ট 5টা, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ, আৰু 3 বছৰৰ পলিটেকনিক ডিপ্ল'মা থাকিব লাগিব, আৰু আপোনাৰ 3 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে বন্ধুসকল। এতিয়া আমি যদি ইয়াত বয়স চাওঁ বন্ধুসকল, বয়স আছে 18ৰ পৰা 35 জেনেৰেল, 18ৰ পৰা 40 SC ST, আৰু OBC আছে 18ৰ পৰা 38 বন্ধুসকল। আৰু এতিয়া আমি চেলাৰী যদি চাওঁ, ইয়াত আপোনাৰ ফিক্স পাৰ মান্থ চেলাৰী হ'ব 19,500 টকা, আৰু আপোনাৰ মান্থলি চেলাৰী যিদিনাখন কাম হ'ব আপোনাৰ কামৰ দিনাখন পাব আপুনি 750 টকা বন্ধুসকল। নেক্সট যিটো পোষ্ট আছে বন্ধুসকল, নেক্সট পোষ্টটো যদি চাওঁ আমি, ইয়াত কণ্ট্ৰেকচুৱেল কেমিকেল এছিষ্টেণ্ট বন্ধুসকল। ইয়াত টোটেল পোষ্ট আছে 10টা, আৰু আপোনাৰ ইয়াত BSc থাকিব লাগিব কেমিষ্ট্ৰিৰ পৰা, আৰু ৰিকগনাইজ ইউনিভাৰ্চিটি, গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি, আপোনাৰ BSc থাকিব লাগিব কেমিষ্ট্ৰিৰ পৰা, আৰু 1 ইয়েৰৰ লেব এক্সপিৰিয়েঞ্চ বিচাৰিছে অইল গেছ ইণ্ডাষ্ট্ৰিৰ পৰা বন্ধুসকল। এতিয়া আমি ইয়াত যদি বয়সটো চাওঁ, আৰু ইয়াত বয়স আছে জেনেৰেলৰ বাবে 18ৰ পৰা 40, SC STৰ বাবে 18ৰ পৰা 45, আৰু OBCৰ বাবে আছে 18ৰ পৰা 43 বন্ধুসকল। ইয়াত আপুনি যদি ফিক্স মান্থলি চেলাৰী চাই বন্ধুসকল 19,500 টকা, আৰু কামৰ দিনাখন পাব 750 টকা বন্ধুসকল। নেক্সট যিটো আমি পোষ্ট আছে বন্ধুসকল, নেক্সট পোষ্টটো যদি চাওঁ, ইয়াত আপোনাৰ নেক্সট পোষ্টটো আছে কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট ৰিগ ইলেক্ট্ৰিচিয়ান বন্ধুসকল। ইয়াত টোটেল পোষ্ট আছে 10টা, আৰু আপোনাৰ 10 পাছ হ'ব লাগিব। ইয়াত 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে বন্ধুসকল, 2 বছৰৰ আপোনাৰ কোৰ্চ অফ ইলেক্ট্ৰিচিয়ান কোৰ্চ কৰা থাকিব লাগিব যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, আৰু আপোনাৰ 2 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে বন্ধুসকল ড্ৰিলিং ৱৰ্ক এইবিলাকৰ পৰা বন্ধুসকল। আৰু আপোনাৰ বয়স যদি চাওঁ জেনেৰেলৰ 18ৰ পৰা 35, SC ST 18ৰ পৰা 40, আৰু OBC 18ৰ পৰা 38 বন্ধুসকল। ইয়াত আপুনি মান্থলি ফিক্স যিটো চেলাৰী পাব 16,640 টকা, আৰু কামৰ দিনাখন পাব 640 টকা বন্ধুসকল। এতিয়া আমি নেক্সট পোষ্টটো যদি চাওঁ বন্ধুসকল, নেক্সট পোষ্টটো হৈছে বন্ধুসকল কণ্ট্ৰেকচুৱেল ড্ৰিলিং টপমেন বন্ধুসকল। ইয়াত টোটেল পোষ্ট আছে 17টো, আৰু আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ, আৰু ইয়াত ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব আপোনাৰ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট, আৰু 4 বছৰৰ
পোষ্ট কোৱালিফিকেশ্যন ড্ৰিলিং ৰাইটছ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে আৰু লাগিব আৰু 2 বছৰৰ টপমেন ড্ৰিলিং ৰাইটছ ৰিক্সৰ লাগিব বন্ধুসকল ইয়াত বয়সৰ কথা ক'লে জেনেৰেলৰ 18 পৰা 35 SC ST 18 পৰা 40 আৰু OBC 18 পৰা 38 বন্ধুসকল ইয়াত আপুনি মান্থলি স্যালাৰি পাব ফিক্স 16640 টকা আৰু যেটো কামৰ দিনাখন স্যালাৰি পাব কামৰ দিনাখন আপুনি পাব 640 টকা বন্ধুসকল আৰু নেক্সট পোষ্ট যদি কম বন্ধুসকল নেক্সট পোষ্ট বন্ধুসকল কন্ট্ৰাকচুৱেল এসিস্ট্যান্ট মেকানিক পাম বন্ধুসকল ইয়াত টোটাল পোষ্ট আছে বন্ধুসকল 17টো আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাস আপোনাৰ ট্ৰেড সাৰ্টিফিকেট বিচাৰিছে ডিজেল ফিটাৰ ফ্ৰম ৰিকগনাইজড ইন গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা আৰু আপোনাৰ 2 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনাৰ বন্ধুসকল বয়স যদি চাওঁ জেনেৰেলৰ 18 পৰা 35 SC ST 18 পৰা 40 আৰু OBC 18 পৰা 38 বন্ধুসকল ইয়াত মান্থলি ফিক্স স্যালাৰি পাব 16640 টকা আৰু কামৰ দিনাখন পাব 640 টকা বন্ধুসকল ইয়াত নেক্সট পোষ্টটো যদি চাওঁ বন্ধুসকল নেক্সট পোষ্টটো হৈছে কন্ট্ৰাকচুৱেল গ্যাস লগাৰ বন্ধুসকল ইয়াত টোটাল পোষ্ট আছে 20টা আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ সেকেন্ডাৰী পৰা সায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আৰু আপোনাৰ 1 ইয়াৰৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব গ্যাস লগিঙৰ পৰা বন্ধুসকল আৰু আপোনাৰ ইয়াত বয়স যদি কওঁ ইয়াত বয়স বিচাৰিছে 18 পৰা 35 জেনাৰেল SC ST 18 পৰা 40 আৰু OBC 18 পৰা 38 বন্ধুসকল ইয়াত আপুনি মান্থলি ফিক্স স্যালাৰি পাব 16640 টকা আৰু আপোনাৰ কামৰ দিনাখন পাব 640 টকা বন্ধুসকল নেক্সট পোষ্টটো যদি চাওঁ বন্ধুসকল নেক্সট পোষ্টটো আছে ইয়াত কন্ট্ৰাকচুৱেল এসিস্ট্যান্ট মেকানিক আইস বন্ধুসকল ইয়াত টোটাল পোষ্ট 31 31টা আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাস আৰু আপোনাৰ মেকানিক ডিজেল ট্ৰেড ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট সাৰ্টিফিকেট বিচাৰিছে আৰু 2 বছৰৰ আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে নলেজ অফ অপাৰেশ্যন অফ আইস ইঞ্জিন বন্ধুসকল এতিয়া আপোনাৰ ইয়াত এডুকেশ্যন বয়স বিচাৰিছে বন্ধুসকল 18 পৰা 35 জেনাৰেল SC ST 18 পৰা 40 আৰু OBC 18 পৰা 38 বন্ধুসকল আৰু ইয়াত স্যালাৰি যদি চাই স্যালাৰি আপুনি পাৰ মান্থ পাব ফিক্স স্যালাৰি 16640 টকা আৰু কামৰ দিনাখন পাব 640 টকা বন্ধুসকল এতিয়া বন্ধুসকল ইয়াত এই পোষ্টত আছে টোটাল যেটো পোষ্ট আছে ৰিজাৰ্ভ আনৰিজাৰ্ভ বন্ধুসকল 54 আৰু SC ৰ কাৰণে ৰিজাৰ্ভ আছে বন্ধুসকল 8টা ST ৰ কাৰণে 14টা OBC ৰ কাৰণে 32টা আৰু EWS ৰ কাৰণে 11টা বন্ধুসকল ইয়াৰ আপুনি কেনেকৈ এপ্লাই কৰিব বন্ধুসকল এপ্লাই কৰোঁতে বন্ধুসকল আপোনাৰ কি কৰিব লাগিব ইয়াত চাওক ইয়াত আপোনাৰ ভিডিঅ' ডেসক্ৰিপশ্যনত লিংক পাব এই লিংকত ক্লিক কৰি এইখন নটিফিকেশ্যন ডাউনলোড কৰিব পাৰিব আপোনাৰ এপ্লাই কৰিবলৈ হলে ইয়াত লিখা আছে যিবিলাক আপোনাৰ সাৰ্টিফিকেট আছে আপোনাৰ ফটো লাগিব আৰু যিবিলাক সাৰ্টিফিকেট আছে সাৰ্টিফিকেট গিলা লৈ আপোনাৰ ডকুমেন্টছ কিখিনি লৈ আপুনি যেটো পোষ্টত এপ্লাই কৰিব বন্ধুসকল এইটো পোষ্ট আপোনাৰ ইয়াত পোষ্ট গিলা দিয়া আছে আৰু আপোনাৰ ৱৰ্ক প্ৰেক্টিকেল স্কিল টেষ্ট আপোনাৰ হ'ব যিদিনাখন হ'ব আপুনি ডকুমেন্ট গেইটা লৈ সেই ডকুমেন্ট গেইটা লৈ আপোনাৰ যেটো এপ্লাই কৰিব যদি আপুনি এই পোষ্টত এপ্লাই কৰে আপোনাৰ 24 তাৰিখে আপোনাৰ 7 বজাৰ পৰা 11 বজাত আপোনাৰ কি হ'ব ইন্টাৰভিউ হ'ব আপুনি এই লোকেশনটোত যাব লাগিব বন্ধুসকল আপোনাৰ গোটেই ডকুমেন্টছ গিলা লৈ বন্ধুসকল এইখিনিয়ে ভিডিওটো চাই কেনে লাগিলে ভাল লাগিলে লাইক কৰক আৰু সকলো বন্ধু-বান্ধৱীক শেয়াৰ কৰক যি সকল বন্ধু-বান্ধৱীয়ে চাকৰিৰ সন্ধানত আছে আৰু অল ইণ্ডিয়া লিমিটেড কোম্পানী চাকৰি কৰিব বিচাৰে তেওঁলোকক শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক এনেকুৱা ভিডিও জব নটিফিকেশ্যন আৰু আমি কিছুমান জিকে কোৱেশ্চন লৈ আহো এনেকুৱা ভিডিও চোৱাৰ বাবে বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল ধন্যবাদ জয় আই অসম